আজি পৰীক্ষা কি হ'ব? পৰীক্ষাটো হ'ব যেনে তেনে আৰু। আচ্ছা যেনে তেনে কিমান মানে কি ক'ম আৰু কিমান। আজি কি আছে? আজি সংস্কৃত 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 তাৰপিছত আৰু কি ক'ম এতিয়া মামা যদি লকডাউন দিলেহেঁতেন गजब बेइज्जती है তো বহুত ভাল হ'লেহেঁতেন। মামাই লকডাউন দিয়া নাই আৰু কি কৰিবি ন এতিয়া? মামাই লকডাউন দিব বুলি আশা আছিলে কিন্তু আশা নহ'ল, এতিয়া কি হ'ব? এতিয়াতো বহুত মানে মামা যদি লকডাউন দিলে বহুত ভালেই হ'ল হয়। ঐ বি ঐ চুপ ঐ বি এতিয়া কি হ'ব? ঐ তই কিবা কবি নেকি? আজি পৰীক্ষা কি হ'ব? পৰীক্ষা समझ रहे हो समझ रहे हो ना আজি পৰীক্ষা আৰু আগৰ পৰীক্ষা কেইটা কি হ'ল? আৰু ভাল হৈছে। আগৰ কেইটা ভাল হৈছে। মই ভি কবি না এতিয়া মই একটা বনাম তই কবি আৰু তই হে মোৰ আৰু বাদ দে আৰু ফেল ফেল মামাই ফেল কৰিব আৰু ন টেনচনে নকৰিছিলো ৰে ৰাজেন ভাই কিতা হব কেইটামান ভাষণ দিবি দেই ভিডিঅ'কে অলপ কৰি गजब बेइज्जती है পৰীক্ষা আজি কি হ'ব? পৰীক্ষাটো আজি ভালেই হ'ব ন ভালে হ'ব নেকি? চাওঁ এইটো কি হয়? এই নকলবোৰত আমাৰ মামাই বোলে নকল আনিব নিদিয়ে, সেইবোৰ নকল ল। ঐ, আজি পৰীক্ষা কি হ'ব? जानो की हो কি হ'ব? रिजल्ट ले लेगा ঐ ভাই আজি পৰীক্ষা কি হ'ব? ঐ ভাই আজি পৰীক্ষা কেনেকুৱা হ'ব? চাবি দে ইউটিউব আজি পৰীক্ষা কি হ'ব বে? ক না বে পৰীক্ষা আজি কেনেকুৱা হ'ব? পৰীক্ষা কেনেকুৱা হ'ব? পৰীক্ষা কেনেকুৱা হ'ব? পৰীক্ষাটো কেনেকুৱা হ'ব? ঐ আজি পৰীক্ষা কেনেকুৱা হ'ব? পৰীক্ষা আজি খারাপ হ'ব নেকি? এই খারাপ হ'ব বুলি ঐ বল আমি ৰাজেন আগত যাওঁ। ঐ বে খারাপ হ'লেতো বেয়া হ'ব ন ৰাজেনে? ঐ বে ইমান ধুনীয়া পৰীক্ষা অনুৰোধ থাৰ্ড ডিভিজন হ'লেও হ'ব ন? একদম চুচুৰি পৰীক্ষাটো কেনেকুৱা হ'ব? ঐ বে পৰীক্ষা আজি কি হ'ব? লেজাৰ দিলেহে গম পাবি। এই একদম ফেমাছ হৈছে বে। আজি পৰীক্ষা বেয়া হ'ব যি দেখিছো। আজি পৰীক্ষাটো ইমানলৈ আছিল আৰু অলপ পিছত পৰীক্ষা দি আহি পেলাই অলপ চাম কেনেকুৱা হৈছে, প্ৰশ্নকেইটা কেনেকুৱা আহিছিল অলপ আলোচনা কৰিম আৰু ডিছকাছ কৰিম। হ'ব দিয়ক এতিয়া আমি অলপ ঘূৰো পকো আৰু তাৰপিছত আলোচনা কৰি আছো। পুৰা বেয়া হ'ব পৰীক্ষা বেয়া হ'ব। रहा नहीं जाता तड़प ही ऐसी गजब बेइज्जती है নাপায় নকবি আৰু समझ रहे हो ना একদম মামাক ক আজি একদম পাৰে পাছ কৰাব লাগে। পঢ়ি শুনি পাছ কৰিব লাগে। হ'ব অলপ পিছত আৰু অলপ বনাই আছো দেখ सकते हो। সৰি So guys, আজি আপুনি খান দেখি আছো যে মই অসমীয়া অলপ চলপ পাৰো কিন্তু অলপ গৰ্বৰ হয়। তবে মোৰ অসমীয়া উল্টাহে ग्रामर ध्यान नहीं दीजिए। तो गाइस आज हमारा सामने एक भाई बैठा है, लास्ट एग्जाम है इनका, इसके बारे में हम क्या कहना चाहते हैं? এই আজি লাষ্ট এক্সাম বহুত ভাল লাগিছে আৰু এনেকা লগৰ নাপাম আৰু माइक छोड़ा भाई, माइक छोड़ा। পৰা বহুত লগৰ পাইছো আৰু কেতিয়া লগ পাওঁ এনেকা বন্ধু কেতিয়াবা হয় কেতিয়া ভৰ্তি হয় গম নাপাওঁ আৰু বহুত মিছ কৰিম ভাই তোমাক। बहुत मिस करी भाई और चिटिंग কৰিবলৈ সাথ দে চিটিং কৰি বহুত সাথ দে মই তাক সাথ দু তো হৈ গল ভাই বহুত সো গাইস আমাৰ ফাৰুক ভাই ইয়াত আছে, কি ক'ব মন যায় আছে আজি? একো ক'ব নাই, হ'লেও মানে বহুত মৰম লাগিছে আৰু মোৰ ভাই হয় সেইটো কাৰণে আমি আৰু এনেকৈ কেতিয়া পাম সেইটো ৰাখাতে পাছ কৰিব মোৰ ফাৰ্ষ্টটো এটা চেনেল
জানো আৰু মোৰ ভগৱানে আমাৰ জানে সলমান খান আহি আছে সলমান খান কওক गजब बेइज्जती है আগবাৰ গৈছে তো এটাৰ মিনিং মই বুজাই আপুনি বুজে আপোনাৰ এই আমাৰ গাড়ী এটা আছে আতে গেল অসেবল ভাই চ্যাপ্টারত পড়িছ না অসেবল গোপমন্ত্রী আছে মারো इसको मारो मारो सब मिलके मारो मार मारो तो गाइस আমার মিলাই গেল পুরা ওই মারি মার এ লাম্বুটার সুসলাই মার ভাই মাইক দে Ucira, mira Miki.